ওই ভেবেলা বল বল অকমান সোনকালে যাও বল, নহলে আমি গৈ পাওঁতে সেইকেইটা ঘূৰি আহিব। ওই কম্পিত তেহেঁতক মজাটো দিম বুলি কৈছ যে, ওই কেনেকে দিবি ক না, ময়ো আগতীয়াকে শুনি লওঁ। হেই ইমান তৎকালীনভাৱে যিকোনো সিদ্ধান্ত ল'ব নোৱাৰিতো। আগত বজাৰ গৈ পাই ল'বলৈ দে, তাৰপিছত চকু কাণ ফুৰাই কোনপিনে কি কৰিলে ভাল হয় তেতিয়াহে গম পাম। গম পাইছ নাই কম্পিত, ইহঁতক একদম বামুণ চাই ভোজনী ভালকে দিব লাগে। তই চাই থাক না বামুণ চাই ভোজনী কেনেকুৱা দিওঁ, তাৰপিছত কবি। ওই পাপা চোৱা না ইমান তাজা তাজা চব্জি। এই ৰহ মেনে মেনে থাক। ওই চব্জি তাজা তাজা হলে কিডাল হ'ব, দামো তেনেকুৱা তাজা তাজাই হ'ব ন। আহিব দেই দাদা চব্জি ল'ব, চব্জি একেবাৰে সস্তা বজাৰ, সস্তাত পাই পুৰা বস্তাত ভৰাই দিয়ক। দেখিছা পাপা, ওই একেবাৰে চব্জি সস্তা লগাই দিছে বোলে, পুৰা বস্তা ভৰ্তি কৰিলো আজি। ওই জলকীয়া কেইটকা লগাইছে অ দোকানী বাবু? ওই লক লক একেবাৰে সস্তা, মাত্ৰ 40 টকা পোৱাহে। বাপৰে বাপ, আকৌ বোলেচোন একেবাৰে সস্তা। ওই 40 টকা পোৱা কি মামুলি নেকি? অ দাদা আজি দুদিনমানৰ আগত 60 টকা পোৱা বিকি আছিলো, এতিয়া 20 টকা কমিলে। 40 টকা পোৱা যদি দাম হল বুলি ভাবিছে আপুনি ল'বই নালাগে, ৰাস্তা ধৰক। আহিব দেই চব্জি ল'ব, চব্জি চব্জি চব্জি। বাপৰে বাপ, ঐ ককাইদেউ বলক বলক, এইডালৰ কথা দেখিছে নাই? ঐ বেপাৰী বুলি ক'লে কাষ্টমাৰক ভগৱান নিচিনাকে দেখিব লাগে। ঐ এইডালৰ যিহে তাহি তাহি কথা, ঐ কোনে ল'ব এইডালৰ চব্জি? নলওঁ নলওঁ বলক। ওই পালৱান দা, ওই এইটো বৰ অহংকাৰী টাইপৰ বেপাৰী ন? অহংকাৰী এটোন। ঐ এনেকে হলে কেনেকে চব্জি বিকিব? বল বল পালৱান, এই বজাৰত দোকানো আকাল নাই, ওই চব্জিও আকাল নাই। বেলেগ দোকানত ল'ম বল, ইমান লোকৰ কথা শুনি বস্তু কিনিবলৈ নাই বল। বস্তুৰো আকাল নাই, দোকানীৰো আকাল নাই। ওই তেনেকে তহঁতি আকৌ উচিত মূল্য দিব লাগিব ন, তেতিয়াহে দোকানীয়ে দিব পাৰিব। ওই 40 টকা পোৱা জলকীয়াৰ দাম শুনিয়ে চকু কপালত উঠি গ'ল। ওই এইকেইটা চব্জি কিনিব পাৰিব। আহিব দেই চব্জি ল'ব, চব্জি চব্জি সস্তা বজাৰ, একেবাৰে পানী বজাৰ, সস্তাত পাই বস্তাত ভৰাই লওক ৰাইজ। আহিব দেই ৰাইজ, বেঙেনা 20 টকা, পটল 20 টকা, জিকা 20 টকা, ভোল 20 টকা, ধুন্দুলি 20 টকা। ওই এখন গোটেইখন 20 টকীয়া বজাৰ নেকি আজি? 20 টকা 20 টকা, চিঞাখিনি চব 20 টকা। কওক দাদা কি দিম কওক? ওই দে দে, এই জলকীয়া 1 কেজি দি দে, ওই পিঁয়াজ 1 কেজি দি দে, তাৰপিছত এইবোৰ বিলাহী নে আপেলো, কিবা আপেলৰ কথাহে দেখিছোচোন। ওই দাদা, ওই এইবোৰ আপেল নহয়, আপেল বিলাহী হয়, আপেল বিলাহী। দে দে, সেই আপেল বিলাহীও 1 কেজি দি দে তেতিয়াহ'লে। বিলাহী 20 টকা 1 কেজি দি দে, জলকীয়া 20 টকা 1 কেজি, পিঁয়াজ 20 টকা 1 কেজি, 60 টকা, আৰু কিবা কিবি মিলাই 20 টকীয়া 1 কেজি 1 কেজি, 5টা আইটেম দি দে, তেতিয়া 100 টকা হ'ব, পইচাটো লৈও ভাল পাবি। ওই দাদাই মানুহ মাৰিব দেই। ওই আপুনি যিকেইটা বস্তু লাগে বুলি কৈছে, ওই সেইকেইটা 20 টকা নহয় নহয়। ওই এতিয়া অকমান আগতচোন আপুনি গোটেইখন 20 টকা 20 টকা 20 টকা 20 টকা চিঞৰি আছিলে। ওই এতিয়া আকৌ নহয় বুলি কৈ দিলে যে। কাষ্টমাৰ নাথাকিলে মানে এনে 20 টকা 20 টকা চিঞৰে। তো আমি শুনা নাই বুলি ভাবিছ? আমি সেই অকমান আগত থাকোতে তই 20 টকা চিঞৰি থকা নাছিলি? দাদা মই বেঙেনা, বিলাহী, পটল, ধুন্দুলি, জিকা, ভোল, ওই সেইবিলাকহে 20 টকা চিঞৰি আছিলো। ওই সেইবিলাক বস্তু ল'লে 20 টকাই দিব লওক। ওই পাপা, ওই নলবা নলবা, দোকানীজনে আমাৰ ককাৰ পৰা ঠগিব বিচাৰিছে দেখিছা? ওই এতিয়া অকমান আগত 20 টকা চিঞৰি থকা নিজ কাণে শুনিছো। ওই এতিয়া আকৌ কৈ দিলে বোলে অকল সেই বেঙেনা, ধুন্দুলি, পটলহে বোলে 20 টকা চিঞৰি আছিলে। ওই এনেকে হলে কেনেকে হ'ব আকৌ? তোন আকৌ ওই 20 টকা চিঞৰি আছিলে অকমান আগত। ওই আমি আহি পোৱাৰ লগে লগে বস্তুৰ দাম বাঢ়ি গ'ল। দাদা আপোনালোক আহিলে বুলিয়ে বাৰু মই কেলে দাম বঢ়াই দিম হয়? আপুনি গোটেই মাৰ্কেটখন ঘূৰি চালো সেই দাম একেটাই পাব। মোৰ তাত যিটো দাম, ওই বেলেগৰ তাতো সেই একেটা দামেই পাব। এতিয়া কওক কি দিম কওক? নেলাগে নেলাগে নেলাগে, তোৰ দোকানৰ বস্তু মোক নেলাগে আৰু। তই যে আমাক ঠগিছ মই গম পাই গলো। এতিয়া অকমান দেৰি আগত তই নিজেই চিঞৰি আছিলি 20 টকা বুলি, এতিয়া আকৌ বোলে জলকীয়া পিঁয়াজৰ দাম সেইটো নহয় বুলি কৈ দিলি। নেলাগে তোৰ বস্তু, মই বেলেগ দোকানত লওঁগে, চাওঁ আঁতৰ হ। পুতুকন ৰখি চাই থাকিব নেলাগে, আহ বেলেগ দোকানলৈ যাওঁ, ঢেৰ দোকান আছে বজাৰত, এনেকুৱা ঠগ বাজ দোকানী মই নাই দেখা দেই। বলা বলা, আপেল কেইটামান কমলা কেইটামানো কিনিব লাগিবতো, বেলেগ দোকানতে চাওঁগে বলা। আপেল কমলা কিনেগে? চব্জিৰ দাম শুনিয়ে মাথা ঘূৰাই গ'ল বাপেৰে তোক আপেল কমলা কিনি খুৱাব ৰহ। কৃষ্ণ কৃষ্ণ, আজি ৰাতিপুৱা কাহ যে মুখ চাই আহিলো। এতিয়ালৈকে যাত্ৰা কৰিবতো পৰা নাই। যিকেইটা কাষ্টমাৰ পৰিছে, বা হাত ঘাটৰ চেঙেলি এইকেইটা। আহক ৰাইজসকল, আহক একেবাৰে সস্তা বজাৰ, তাজা চব্জি সস্তা বজাৰ, সস্তা পাই বস্তাত ভৰাই লৈ যাও। বেঙেনা 20 টকা, পটল 20 টকা, ধুন্দুলি 20 টকা, কুন্দুলি 20 টকা, জিকা 20 টকা। আহক ৰাইজসকল, আহক। হেইয়া আৰু দুটি অহা দেখিছো বাৰু। এইকেইটাই বা এই চাটত কি গায়? যিয়ে গালত যিয়ে নেগালো এবাৰ ধৰি বান্ধি হলেও যাত্ৰা কৰিম ৰহ বাপেকে। দাদা আহক চব্জি ল'ব, আহক একেবাৰে সস্তা, আহক। ইমানকে টেটু ফালি চিঞৰি আছ যে, পানী দুঘুটমান খাই ল, কেনেবাকে নহলে সেই নেলুডালকে ফাটি থাকিব। পাপা, তুমি বেলেগৰ নলি ফটাক লৈ মাথা মাৰি থাকিব নালাগে। সস্তা বজাৰ বুলি কৈছে নহয়, পটাপট মোনা ভৰাই লোৱা। তই ভাল কথা কৈছ। সস্তা বুলি এনেহে নেলুডাল ফালি থাকে। ওচৰলৈ যেতিয়া আহি সুধিবি, জুই চাই দাম কব। নহয় দাদা, চব্জি একেবাৰে পানী নিচিনা সস্তা হৈ গৈছে। একেবাৰে সস্তা নেকি? ভাইটি, একেবাৰে পানী নিচিনা দাম হৈ গৈছে। সেইবোৰ জিকাবোৰ দেখিছো যে বৰ একদম তাজা জিকাবোৰৰ দাম কিমান?
ও জিকা এই জিকা 20 টকা বেঙেনা 20 টকা পটল 20 টকা এই ওপৰত থকা লাইনটো থ সব 20 টকাই আ ও যোনটোৱে লয় ও 20 টকা কেজি আপোনাক এতিয়া কি দিম দাদা ও এনে মানে নেলুডাল ফালি ফালি হেই পানী বজা বুলি চিঞৰি আছ ও পানী বজা বুলি ক'লে হে 1 টকা 2 টকা কেজি হ'ব লাগে হেয়াহে পানী বজা ও দাদা ও 20 টকা কেজিত সবজি পাইছে ও ইয়াত কিও কিমান সস্তা হ'ব লাগে হয় হেই এইটো সিজনত সবজি বুলি ক'লে 5 টকা 10 টকা কেজি হ'ব লাগে তেতিয়াহে আচ্ছা হ'ব ও ওপৰৰ লাইনটো যিমান মাল আছে আপুনি 15 টকা কেজি দিব হলটো এতিয়া কক আপোনাক কি দিম এ লম এ বজাৰত আহি হুমাইছোহে ও প্ৰথমতে তয়ে মাতিলি ও বাকিবিলাক চাই লওঁ আকৌ কেনেবাকে তোতকৈ কোনোবাই সস্তাত দিছে নেকি ও ঠিকনা নাইতো আজিকালি বেপাৰীবিলাকৰ আহক সস্তা বুলি কয় ও কচি দাম লয় ও দাদা ও তেনেকে গুচি গল যে কিবা এটা লৈ যাওক যাত্ৰা কৰিম ও পাপা ও কিবা এটা লৈ যাবলৈ কৈছে যাত্ৰা কৰে বোলে ও আলুকে 1 কেজি মান লৈ থোৱা নহলে হেই এইটো কত ৰখি আছ এই পিনে বজাৰখন আগত ঘূৰি ল'ব লাগে আহিয়ে তেনেকে বস্তু নলয় নহয় আগতে দাম দমাই চাই ল'ব লাগে আকৌ য'ত সস্তা তাতহে ল'ম আমি বাপৰে বাপ ও সঁচাকে আজি ৰাতিপুৱা শুই উঠিয়ে কামক দেখিছিলো হয় ও 10টা 11টা বাজিব হল ও এতিয়ালৈকে যদি যাত্ৰা নকৰো কি হ'ব তাতে আকৌ আজি বজাৰৰ দিন ও সপ্তাহিক বজাৰলৈ আহি যদি যাত্ৰা কৰিব নোৱাৰো ইমান দেৰিলৈকে ও এনেকে হলেচোন মোৰ ঘৰ সংসাৰ নচলিবই ও পেটত গামোচা বান্ধিব লাগিব আহিব দেই ৰাইজ আহিব একদম সস্তা বজাৰ পানী বজাৰ বেঙেনা 10 টকা পটল 10 টকা জিকা 10 টকা ও এতিয়া 20 টকা চিঞৰি লাভ নহব ও 10 টকা চিঞৰিব লাগিব 3 টকাতে কিনি অনা ও 7 টকাকে লাভ পালো হ'ব এই যি হয় দেখা যাব আহিব দেই ৰাইজ 10 টকা যি লয় 10 টকা আহক ৰাইজ এ যিয়ে হক যিয়ে নহক কেটেলা বা যেনে তেনে যাত্ৰাটো কৰিলি ও মোৰহে আজি ফফৌ ও এতিয়ালৈকে কাষ্টমাৰ এটাও নাই ও আহিব ৰ টেনচন নলবি ও উস্তাদৰ খেল বোলে শেষ নিশাহে ও তোৰ খেলখন পিছবেলাহে চলে পিছবেলা হ'বলৈ দে ধৈৰ্য ধৰ অকমান ধামাকা চলিব আজি বুধবাৰটো আজি মোৰ ইমান এটা আশা নাই আজি তাতে হে বসুমতাৰী বাইদেউ নাই ও বসুমতাৰী বাইদেউ থাকিলেও হে লাও পানী খাবলৈ অহা গিটাই 2 টকা মোৰ ইয়াত দি থৈ যায় আজি বাইদেউ নাই যখন মোৰো আশা নাই ও টেকেলা ও কাষ্টমাৰৰ কথা কওঁতে হৌ দুটা চা আহিছে এতিয়া তোৰ দোকানলৈ আহিছে নে মোৰ দোকানলৈ আহিছে আহি পালেহে গম পাম ৰ গিটা চেহেৰা গিটা চাই মোৰ দোকানলৈ অহা যেন নাই লগা তোৰ ভাগৰ কাষ্টমাৰহে চাগে ঐ ভেবেলা এই লটৰী দোকানখন দেখিছ এই লটৰী দোকানখনতে আজি এহেতক ভালকে শিক্ষা এটা দিব লাগিব ৰ বলচোন দোকানীটোৰ লগত কথা পাতি চাওঁ বল কথা পাতি চাওঁ বল ঐ দাদা কেনেকুৱা খবৰ ভালনে কি ভাল হ'ব হয় ঐ এতিয়ালৈকে যাত্ৰাই কৰা নাই ঐ দাদা আমাৰ লগত ভাল আইডিয়া এটা আছে এইটো আইডিয়া যদি আপুনি খটাই দিয়ে মই কৈছো নহয় 1 ঘণ্টাতে মালামাল হৈ যাব ন কম্পিটো তো খালি এই আইডিয়াটো খটাবলৈ অকমান কম্প্ৰমাইজ কৰিব লাগিব কম্প্ৰমাইজ মই যদি 1 ঘণ্টাত মালামাল হৈ যায় কম্প্ৰমাইজ কৰাটো কি ডাঙৰ কথা কৰিমটো কি কম্প্ৰমাইজ কৰিব লাগে কোৱা ঐ টেকেলা হাইটছাতটো ৰশ্মি আহি গ'ল নেকি হেই ৰচোন মনে থাক মেন কাহিনীটো শুনিবলৈকে পোৱা নাই মাজতে পেটে মাৰি নাথাকিবি বিশেষ ইমান ডাঙৰো নহয় মানে আমাৰ গাঁৱৰ পৰা আজি মানুহ কিছুমান আহিছে মানুহকেইটা অকমান মালাৰে লটৰী খেলৰ প্ৰতি তেহেঁতৰ ইণ্টাৰেষ্টটো আছে আমি যদি ইয়াত খেলি থাকো নহয় ন আমাক দেখা পালে আমাৰ পকৰে তেহেঁতি কিন্তু লাইন লাগিব হে হয় নেকি মজা আহা তেতিয়াহ'লে খেলিব লাগে আহা আগবাঢ়ি আহা দাদা আগবাঢ়ি যোৱাটো প্ৰব্লেম নাই কিন্তু মাজতে বেলেগ এটা প্ৰব্লেমহে খাৰা হৈ আছে প্ৰব্লেম কোৱা কি প্ৰব্লেম আলা পোছা প্ৰব্লেম টেকেলা গুড়ৰ চুটত উফৰাই দিব তোমালোকে কোৱাচোন বাৰু প্ৰব্লেমটো কি প্ৰব্লেমটো অকমান ডাঙৰে ইমানো সৰু সুৰা নহয় মানে আমি মানুহকেইটাহে আছো এই খেলিবলৈ আমাৰ হাতত তেনেকে পইচা পাতি নাই মানে আমি ভাবিছো আপোনাৰ পইচাতে আমি খেলি থাকিম প্ৰথমতে আমাক দেখি যেতিয়া সিহঁতে আহিব আপুনি সিহঁতক ভালকে লুটি ল'ব পাৰিব কেনেকুৱা পালা আইডিয়াটো তোমালোকে মোৰ পইচা পাতি লৈ পিছত নপলোৱাটো নপলা দাদা হয় 3 হয় খাই কৈছো আমি তেনেকুৱা ল'ৰা নহয় টেকেলা আইডিয়াটো বেয়া নহয় কিন্তু দেই মাথা মাৰি চাব পাৰ তই কেনেবাকে যদি খেলি থকা মাজতে মোৰ পইচা পাতি গিটালৈ লৰ মাৰে তেতিয়া কি হ'ব আহা দাদা আমি তেনেকুৱা ল'ৰা নহয় আমি আপোনাৰ লাভৰ কাৰণেহে কৈছিলো আপোনাৰ যদি মনজোৰ নাই আমি জোৰ নকৰো হ'ব আহিলো তেতিয়াহ'লে ভেবেলা বল দেখিছ কণ্পিত আজিকালি মানুহক উপকাৰ কৰি একো লাভ নাই এনে নকয় নহয় বোলে উপকাৰী কজগৰে খায় তোন ইমান ধুনীয়া আইডিয়া এটা দিলো আকৌ বোলে আমিহে তাৰ পইচা পাতি লৈ ল মাৰিম কেনেকুৱা সন্দেহবাদী মনৰ মানুহ বাৰু ভাইটিহঁত এইপিনে আহাচোন আহা কি কম বুলি ভাবিছা তাৰ পৰাই কওক আহাচোন আহা বৰ অকমান কথাতে তোমালোকে খং কৰি গুচি যোৱাহে কি কম বুলি ভাবিছা ক'ব পাৰে আমাৰ হাততো ইমান সময় নাই হেৰি নহয় তোমালোকে খেলি থাকিলে তোমালোকৰ গাঁৱৰ মানুহকেইটা খাটাং খেলিবলৈ আহিবতো
এ আহিব আহিব কিয় নাহিব 100ৰ ভিতৰত 110% আহিব ঐ আহা তেতিয়াহ'লে খেলখন আৰম্ভ কৰি দিওঁ ঐ কিন্তু এটা কথা আকৌ ঐ যাবৰ টাইমত মোৰ পইচা মোক আকৌ ঘূৰাই দি থৈ যাব লাগিব এতিয়া তোমালোকক কেনে খেলি থাকিবলৈ মই পইচা দিম বাৰু ঐ দি থৈ যাম আপোনাৰ পইচা কিটা বাৰু আমি আকৌ কিয় লৈ যাম আপোনাৰ পইচা আপোনাকে দি থৈ যাম ঐ ফটাকানি ঐ ভেবেলা হাতলে দেখিছ এইকেইটাচোন লটাৰী খেলত দবা পইচা বুটলি আছে বে ঐ ইমান লাগিছে নে তেহেঁতৰ ঐ প্ৰতিটো দানতে পইচাচোন টানিহে আছে ঐ পাপা আজি কেনেবাকে দিন বাৰ গুৰু নক্ষত্ৰ ভাল নেকি আকৌ এবাৰমান খেলি চোৱাগে নেকি সিহঁতে চোৱা কেনেকে পইচা পটাপট বুটলিছে ঐ ভেবেলা ঐ ল এইটো দানো আমিয়ে পালো ঐ 500 টকি হাই জহনি মৰা মনে মনে থাক সেইবিলাক খেল খেলে নেকি এইবিলাক খেল মই আগতে খেলি পস্তাই থৈছো ঐ ককাইদেউ ঐ ভেবেলা হেতি কনপিত হেতি দেখিছে নাই ঐ দানে প্ৰতি পইচা বুটলিছে বলক নহলে আমিও এবাৰ ভাগ্য পৰীক্ষা কৰি চাওঁ ঐ ভাগ্যত থাকিলে পাম আৰু নাথাকিলে যাব আৰু এই ৰহ জহনি মৰা তয়ো এটা বৰ পইচা দিওঁকে আছ ঐ এতিয়ালৈকে মোনাটোকে ভৰ্তি কৰিব পৰা নাই আৰু কিমান বজাৰ কৰিবলৈ আছে মইহে জানো এতিয়াই সেইবোৰ খেলত পইচা যোৱাবলৈ নাই দেই এই একো নহয় এবাৰহে দি চাম এবাৰতে আহিলে আহিব আৰু গলে যাব আৰু যাক কয় ভাগ্য পৰীক্ষা তো এবাৰ দি চাব পাৰা ঐ পাপা বলা নহলে এবাৰ দি চাবা কেনেবাকে আকৌ মোৰ জেলেপি খৰচটোকে ওলাই যায় নেকি ঐ চাহৰ খৰচটো ওলাই গ'লে বহুতটো ন পালোৱান্দা তো নাক ময়ো সেইটোকে ভাবিছো ঐ কেনেবাকে তেলৰ খৰচটোৱে চাহৰ খৰচটোৱে ওলাই গলো সিহঁতে দেখিছে নাই কেনেকে পটাপট পইচা পাই আছে আমিও এবাৰ পাই গলে হৈ গ'ল আৰু ঐ পাপা ঐ দদাহেতিও যায় বোলে বলা আমিও এবাৰ দি চাওঁ নহলে এইবিলাকত লাভ নাই পালোৱান এইবিলাকত পইচা দিলে এনেই যাব ককাইদেউ এবাৰহে একো নহয় বলক ভাগ্য পৰীক্ষাটো চাই আহো এবাৰ ইমানকে কৈ আছ যদি বল তেতিয়াহ'লে এবাৰহে মাৰিম আকৌ এবাৰতে আহিলে আহিব নাহিলে হলে চিধা ৰাস্তা ধৰিম বল তেতিয়াহ'লে ময়ো এবাৰ দি চাওঁগে তাৰপিছত বজাৰখিনি কৰিমহি ঐ ভেবেলা আমিও গৈ আছো ঐ ফটাকানি তই খেলিবি নে নেখেল মই কিন্তু এবাৰ খেলি চাম হলে দেই আৰে খেললে ওলাইছো যেতিয়া কেলে নেখেলিম এবাৰ চবে খেলি চাম এই টেকেলা ভাইটিহঁতৰ বুদ্ধিটোৱে কামত দিছে দেই সেইকেইটা চা এইপিনে হুৰাই আহিছে আহিছে নে ভেবেলা পিছপিনে ঘূৰি নাচাবি আহিবলৈ দে পাব মজাটো আমাৰ হাতত 500 টকীয়া বান্ডেল দেখি গল যে বাপ বেটা চব উৰি আহিছে দাদা পুৰা কচি ধৰিব কিন্তু এইবাৰ তোমালোকে টেনচনে নলবা মই এনেকুৱা পাত লগাই দিম চবতে 0-0 হে হ'ব ওকে আৰু এটা কথা দাদা সিহঁত আহি পোৱাৰ লগে লগে আমি গুচি যাম আকৌ আমি আপোনাৰ পইচাটো লৈ গলো আকৌ ঘূৰাই দি থৈ যামহি আপুনি সেইটো কাৰণে হুলস্থুল লগাই নিদিব খাটাং ঘূৰাই দিবা সেইটো দিমহি দাদা দিমহি আপোনাৰ পইচা কেইটা কেলে খাম বাৰু আমি মনে মনে থাক এতিয়া মনে মনে থাক শুনিবহিয়ে নহলে পালেহিয়ে সেইকেইটা এই জহনি মৰা গীতাই বৰ এজাপ পইচা পালেচোন কনপিতো জহনি মৰা বৰ এজাপ পইচা পালিচোন হয় কি কব বত্তা ঈশ্বৰৰ কৃপা আপোনালোকে খেলক আপোনালোকে খেলিলে পাবতো কনপিতো আমিও খেলিম বুলি আহিছো বলা গোটেইখিনি এবাৰ একেলগে খেলো পালোৱান্দা খেলক এবাৰ আপোনালোকে খেলক আমি নেখেলো আৰু জিকা পইচা হেনো বেছিকে খেলি থাকিলে বোলে হাৰি থাকে সেইটো কাৰণে নেখেলো আৰু হাৰি থাকিলে বৰ ডাঙৰ কথা হ'ব নহয় ভেবেলা আমি খেলিবলৈ আহিছোহে ৰহ আকৌ একেলগে খেলিলে আৰু মজা লাগিব তো আমি আহি পাইছোহিহে তহঁতি যাওঁ বুলি ক'লে কেনেকে হ'ব খেলো আকৌ তহঁতৰ লগত একেলগে খেলা আড্ডা মাৰি থাকিবলৈ তহঁতৰ লগত কিবা আমি একেলগে আহিছিলো নেকি আমিও বেলেগে আহিছিলো তহঁতিও বেলেগে আহিছিলি তহঁতি খেল আকৌ এতিয়া যা নেখেলা যদি নেলাগে আমাৰ লগত খেলিব বৰ ফটফটাই নাথাকিবি কেইটকামান জিকিলিতো বল ভেবেলা আমি আকৌ খোজ কাঢ়িহে আহিছো ঘৰ পাওঁতে নহলে ৰাতি হ'বগে এহঁতৰ লগত খেলৰ মহলা মাৰি থাকিলে নহ'ব আৰু এতিয়া আমাৰ আহক দাদা খেলে যদি আগবাঢ়ি আহক কি খেলে যদি আগবাঢ়ি আহক খেলিবলৈকে আহিছো আকৌ দিয়া টিকেট দিয়া টিকেট চিষ্টেম নহয় দাদা পাছপৰ্টৰ চিষ্টেম হে হ'ব যি চিষ্টেমে নাথাকক কিয় মুঠৰ ওপৰত সোনকালে উলিয়া সিহঁতক কেনেকুৱা ফান্দত ফচাই থৈ আহিলো এতিয়া চাই থাক আধা ঘণ্টা পিছত তেহেঁতি পকেট খালী হৈ ওলাই আহিব লাগিব কনপিতো যোনটোৱে খেল খেলাই আছে সিহঁতৰ পকেট খালী কৰিব পাৰিব জানো সেইকেইটা ঘাইকেইটাই বাঘৰ আগতেল খোৱা তই চাই থাক না কেনেকে পকেট খালী কৰি দিব দুবাৰ গৈহে আছেচোন আকৌ লগাইছে হপাই ভেবেলা চাইডত ৰখি লুকাই পানী চাই থাকো এনেকে দেখা দেখিকে চাই থাকিলে সিহঁতে গম পাই যাব বল এনেকে নহব বুলি ক'লে নহব নহয় আমাৰ পইচাটো ঘূৰাই দিয়া আকৌ মোৰ লগত 1000 টকা আছিলেহে গোটেই 1000 চোন তুমি টানিয়ে ললা এতিয়া মই বজাৰ কৰিম ক'ৰ পৰা তো নাকো মোৰ ভাগৰ সেই 1000 টকা আছিলেহে তই গোটেই 1000টো ঘূৰাই দিব নালাগে বাৰু 500 টকা হ'লেও ঘূৰাই দে আকৌ দিয়া ভাইটি 500 ঘূৰাই দিয়া পকেট খালী হৈ গ'ল দাদা আপোনালোকৰ পকেট খালী হ'ল নে নাই হোৱা সেইবিলাক মই নাজানো নহয় এতিয়া আপোনালোকে পাবলৈ থকাহেঁতেন মই নিদিয়াহেঁতেন মানিলেহেঁতেন জানো যি হ'ল আৰু এতিয়া 500 ঘূৰাই দিলে হ'ব দিয়া গোটেইটো নেলাগে বাৰু
এ নহব দে, নহব 500 কি মই 100 টকাও ঘূৰাই দিব নোৱাৰো। তোন আকৌ ই এতিয়া আপোনালোকক কেনেকে পইচা ঘূৰাই দিব বাৰু? আপোনালোকে যদি পালেহেঁতেন তেতিয়া ঘূৰাই দিলেহেঁতেন জানো? এই অকমান দেৰি আগত আহিছিলে যে ল'ৰা দুটা, সেই দুটাইতো এক বান্ডেল লৈ গ'ল। তোন আকৌ বান্ডেল এটাকে লৈ গুচি গ'ল। এতিয়া মই সেই টকাখিনি সিহঁতক খুজিলে মোক ঘূৰাই দিব নেকি? নিদিব নহয়, এইটো অন্যায় হ'বতো। আপোনালোকক মই ঘূৰাই দিব নোৱাৰো। যি কৰে কৰি থাকক। ভেবেলা দেখিছ খেল পকেট খালী হৈ গ'ল। হেত তেৰিকা, বজাৰ কৰিবলৈ থাকিলে বজাৰকেইখনে নহ'ল ভালকে। এনেকে বুলি জনাহেঁতেন নেখেলিলোহেঁতেন দেই। মোৰো সেই একেহে, মোৰো বজাৰ কৰিবলৈ থাকিলে। এতিয়া ঘৈণীয়ে অলপ চিঞৰিব ঘৰত। আপোনালোকৰ ঘৈণীয়ে চিঞৰে নে কোনোবাই চিঞৰে সেইটো আপোনালোকে বুজিব। মোক শুনোৱাই লাভ নাই নহয়। মই ঘূৰাই দিব নোৱাৰো বুলি কৈছো, নোৱাৰো। হাই, তই বৰ ফাল্টু মানুহ দেই। 500 টকা এটা ঘূৰাই দিব নোৱাৰো নেকি? নোৱাৰো দাদা, নোৱাৰো। 500 টকা কি মই 5 টকাও ঘূৰাই দিব নোৱাৰো। ককাইদেউ ব'লক যাওঁগে। কপালখনে বেয়া বুলি ভাবি ল'ব লাগিব আৰু এতিয়া। আমাৰ তেজ খোৱা দুটা কলে গ'ল, এজাপ লৈ গ'ল নহয়। বলচোন সিহঁতৰ পৰা 1000 ধাৰলৈ লওঁগে। পাপাই বৰ ধুনীয়া মাথা মাৰিছে। ব'লা পাপা। থৈ, বৰ ফাল্টু দোকানী দেই এইটো। 500 টকা এটা ঘূৰাই দিব পাৰে আকৌ আমাক, হয় নাই বাৰু ককাইদেউ? দিওঁ ক'লে পাৰেতো, নিদিয়ে নহয়। এতিয়া জহনি যোৱাতে কৰিবিহে কি? বল ঘৰলৈকে যাওঁগে বল। আজি ঘৰত গৈ কি হয় কোনো ঠিকনা নাই। টেকেলা দেখিছ, পোৱালীকেইটাই কিন্তু ভাল মাথা মাৰিলে দেই। দাদা কেনেকৈ বজাৰ? ধামাকা 1 মিনিটতে সেই তোমালোকে কোৱা আগতে 3000 টকা এটা লুটি ললো। পকেট খালী কৰি পঠিয়ালে নে? টেকেলা হাতৰ পৰা পকেট খালী নোহোৱাকে যাব পাৰিব নে? দিয়া এতিয়া মোৰ পইচাখিনি ঘূৰাই দিয়া। তোমালোকে চাহ খাবলৈ 500 টকা এটা থৈ আৰু বাকীখিনি ঘূৰাই দিলেও হ'ব। হয়নে?